24 घन्टानि गेजेरावनो अदालगुरियाव मानै मैदेर फिसानि जिउ खहा। नाथाय मा जाहोनाव मैदेर फिसाया फारि फारि थैगासिनो अदालगुरियाव? नंगौ, मैया बालाथारनि गंसे दैखराव गलांनानै मासे मैदेर फिसाया जिउ गोमानाय जाथायनि उनावनो दिनै आरोबाव अदालगुरि जिल्लायाव मासे मैदेर फिसाया जिउ गोमाबावदों। दिनै अदालगुरिनि डिमाकुसि ओनसोलनि बादलापारायाव गुबुन मासेबाव मैदेर फिसाया हरखाब जिउ गोमादों। मख'नो गोनांदि अखानि बोथोर फैनाय लोगो लोगो भारत भुटान सिमानि अरनबारि आरो कालिंदुवार हाग्रा ओनसोलाव ओंखारबोनो हमदों फालो फालो मैदेरफोर। आदार नागिरनानै जिल्लानि डिमाकुसि पानेरि बामोनजुलिनि सुबुंफ्रा थानाय ओनसोलाव हाबनानै सुबुंफोरनि न' बां आबादथिलिखौ खहा खालामनाया दायो जागायजेननो हमदों। बेबायदिनो दिनै फुंनि समाव मैदेर फालोनि मासे फिसाया बादलापारानि दैखराव गलांनानै जिउ खहा जाबावदों। बे खौरांखौ मोननानै हाग्रा बिफाननि हानजाया जायगायाव सौफैनानै मैदेर फिसाखौ बोखांनानै आनजाद खालामनो थाखाय दैथायहरदों। যোৱাকালি ৰাতি একচুৱেলি আমি ৰাতিপুৱাহে গম পাইছোঁ হাতীৰ জাক এটা আহিছিলে। জাকটোৱে মানে কি পানী বিচাৰি ফুৰিছিলে বাগানৰ মানে বাদলাপাৰা টি গাৰ্ডেনৰ ভিতৰত কি আছিল নামটো খুটি লাইনত এটা মানে পানীৰ উহ আছিলে। উহটোৰ গুৰিত পানী খাবলৈ আহোঁতে কিন্তু সেই উহটোৰ পৰা আগতেও পানী গাঁৱৰ মানুহো খায়, তাত ৰিং কেইটামান দিয়া আছিলে। কিন্তু হাতী পোৱালিটো উল্টাকৈ সোমাই গ'ল, তললৈ সোমাই পানীত ডুবি পেলাই হাতী পোৱালিটো মৰিলে। মানে বয়সটো ধৰি লওক 3 মাহ, হাৰ্ডলি 2-3 পৰা 3 মাহৰ ভিতৰত তেনেকুৱা হ'ব। দুদিনত দুটা ঢুকালে। অকল ঢুকোৱাৰ মেইন কাৰণটো হৈছে পানীৰ উৎস বিচাৰি বিচাৰি সিহঁতে য'ত ত'ত গৈছে। এতিয়াতো পকাৰ ৰিং ৱেল বনোৱা থাকে তাত, তাত যিবিলাক চাপৰ আছে সেইবিলাকত মানে পানী খাবলৈ আহি পেলাই তললৈ মূৰ কৰি পৰি গৈ পেলাই উঠিব নোৱাৰা হ'ল। মানে মেইন প্ৰব্লেম সেইটো হৈছে। মানে এনেই এইটো 3টা জাক হৈ পেলাই প্ৰায় 60-70টামান হাতী হ'ব। 3টা জাকত ৰাতিপুৱা গধূলি হোৱাৰ লগে লগে 3টামান জাক হৈ যায়। মানে জাক হৈ পেলাই বেলেগে এই গাঁওবিলাকত সোমাই আহি পানীৰ উৎসবিলাক বিচাৰি পানী খাবৰ কাৰণে তেনেকুৱাতে আহি গাঁৱতো ধৰি লওক 2-এটা ক্ষতি কৰে। কেতিয়াবা কোনোবা যাওঁতে ঘৰ এটা ভাঙে বা ধৰি লওক এই কলগছ তলগছ তেনেকুৱা বাঁহগছ টাগছ তেনেকৈ খাই তেনেকুৱা অলপ হেৰি কৰি আছে। মানে আমিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ফৰেষ্টৰ ফালৰ পৰা। মেইন কাৰণটো হৈছে পানী। ইমান গৰম পৰিছে। আমাৰ যিখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে বৰনদী, তাৰ ভিতৰত কোনো পানীৰ উৎসই নাই। জান জুৰি চব শুকাই গ'ল। তেওঁ সেই পানীৰ উৎসখিনি আহি পেলাই ইয়াত পাই মানে সেইকাৰণে গাঁৱত সোমাইছে আহি পেলাই। মেইন প্ৰব্লেমটো সেইটোৱে হৈছে আচলতে। এতিয়া 2 দিনৰ ভিতৰতে 2টা হাতীৰ পোৱালিৰ মৃত্যু হোৱাটো আমি ইয়াৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। অতি মানে দুখৰ কথা, যিহেতু মানুহ যদি তাত মৰিলে হয় আজি কিমান হেৰি হ'ব লগা, কিন্তু হাতীৰ পোৱালি আৰু মানুহতকৈ প্ৰাণী যি হ'লেও হাতী আৰু মানুহৰ সংঘাত যিটো একে সমান বুলি মই ভাবোঁ। হাতী ইয়াৰ কথাটো হৈছে খাদ্যৰ সন্ধানত। যিকোনো আমাৰ যি হাতীৰ বাসস্থান, যিটো হাতী বহে তাতে গোটেই আমাৰ এতিয়া বস্তুবিলাক ক'বলৈ গ'লে বেয়া হয়, কিন্তু খেতি চাহ বাগান হৈ গৈছে। পাহাৰ এলেকাত জংঘল নাই। জংঘল নথকাৰ কাৰণে হাতীবিলাকে খাদ্য বিচাৰি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি আমাৰ এই জনা অঞ্চলত অত্যাচাৰ কৰে, ঘৰ ভাঙে। আৰু ঘৰ ভাঙা পইচাও মানুহবিলাকে, দুখীয়া মানুহবিলাকে আজিলৈ পোৱা নাই। এনেকুৱা ঘৰ ভাঙে যেন মানুহবিলাকে ৰাতি থাকিবলৈ জাগা নাই, দুমুঠি দুবেলা খাবলৈ নাপায়। খাদ্যৰ সন্ধানত হাতীৰ পোৱালি বা পানীৰ সন্ধানত হাতীৰ পোৱালি, খাদ্যৰ সন্ধানত হাতীয়ে গাঁও অঞ্চলত আহি অত্যাচাৰ কৰে। কিন্তু 1, 2, 3 নম্বৰ টেংকিপতি বাদলাপাৰা টি ষ্টেটৰ চৰকাৰী লাটগাঁওবুঢ়া যি হাতী আৰু মানুহৰ সংঘাতৰ বিষয়ত যোৱাকালি 7/6/2023 তাৰিখে 2 নং ভোলাটাৰ জৰুৱা বস্তিত এটা হাতীৰ পোৱালি কুৱাত পৰি পেলাই কৰুণ মৃত্যু হৈ গ'ল। যিটো মৃত্যু হৈছে হাতীৰ পোৱালিটো পানীৰ সন্ধানত, খোৱা পানীৰ অভাৱ হোৱাৰ কাৰণে আমাৰ 2 নং ভোলাটাৰ গাঁৱত যিমান কুঁৱা আছে সৰু সৰু, এই কুঁৱাত গোটেই ৰাতি হাতীয়ে ৰিংটো ওলাই ফালে থৈ পোৱালিক পানী খোৱা ব্যৱস্থা কৰা আমি নিজ চকুৰে দেখা পাইছোঁ। পানী খাব নোপোৱাৰ কাৰণে হাতীৰ পোৱালিবিলাক এতিয়া কৰুণ মৃত্যুত পৰিছে। আজি 8/6/2023 তাৰিখ 23 চনত বাদলাপাৰা টি ষ্টেট খুটি লাইনৰ বাগানতলীত সৰু কুৱাত এটা হাতীৰ পোৱালি পৰিবলৈ কৰুণ মৃত্যু হৈছে। এইটো পানীৰ কাৰণেই হৈছে। যে মই এইখিনি অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ
অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰীক যোগেদি অনুৰোধ জনাওঁ যে হাতীৰ কাৰণে যাতে খোৱা পানীৰ ব্যৱস্থা প্ৰত্যেকটি ষ্টেট এৰিয়াত যিকোনো চৰকাৰী মানে মুকলি ভূমি আছে তাতে এটা ডাঙৰ পুখুৰী খান্দি তাত খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে লগতে আমাৰ গাঁও এলেকাতো চৰকাৰী মাটিত খোৱা পানীৰ ব্যৱস্থা যদি পুখুৰী খান্দি কৰি দিয়ে তেতিয়া হাতীয়ে এই পোৱালিৰ কৰুণ মৃত্যুৰ পৰা ৰক্ষা পৰিব বুলি মই ভাবোঁ ইয়াৰ কাৰণে মই গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ যিহেতু গাঁওবুঢ়া হিচাপে মই এই কথাটো মই গাঁওবুঢ়া হিচাপে আজিৰ ঘটনাত মই আমাৰ চক্ৰ বিষয়া মনীষা নাথ আমাৰ হৰচিঙা চাৰ্কুলত তেখেতক অৱগত কৰালোঁ তেখেতে মোক জনাইছে যে আপুনি যিকোনো ৰিপৰ্ট হয় আপুনি ততালিকে জনাব আমাৰ চাৰ্কুল যোগেদি এই ৰিপৰ্টটো আমাৰ কৰা হৈছে যোৱাকালি ঘটনা হওক মই চক্र বিষয়াক আমাৰ মণ্ডল যোগেদি চক্र थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन